যিহে ঠাণ্ডা পৰিছে নহয়, আজি বোলো অকণ মাংসকে খাওঁ। গোটেই কথামতেই কাম। মানুহজনে ওচৰতে ক'ৰবাত হাঁহ কাটিছিলে, অকণমান লৈ আহিলে। আৰু মই যিহে একদম এলেহুৱা নহয় লাগে কেতিয়াবা বনাবলৈ, খুব পটাপটকৈ বনালোঁ আৰু হাঁহ মাংসকণ। আৰু গোটা মছলাও যিহেতু নাছিলে, আগতে মোৰ এইটো ৰেচিপি মোৰ ইউটিউব চেনেলতে দি থোৱা আছে, কেনেকৈ সোনকালে টেষ্টি এটা হাঁহৰ ৰেচিপি বনাব পাৰে। আপোনালোকে বনাই খাই চাব, সেইটো মতে খুব ধুনীয়া হয়। আৰু এইখিনি মই চব একেলগে মুঠতে পিচি কৰি দি সানি তেলত ফ্ৰাই কৰিছোঁ। আৰু যেতিয়া তেলখিনি শুকাই গৈছে আৰু তাত পানী দিছোঁ, একেবাৰে অকণমান থুপথুপীয়াকৈ জোল ৰাখিছোঁ। সঁচাকৈ এনেকৈ খাই চাবচোন, খুব ভাল লাগে। আৰু এতিয়া আহিলে টেষ্টৰ পাল। মহাদেৱক আমাৰ মানে হাজবেণ্ডক অকণমান টেষ্ট কৰাই চাওঁচোন কেনেকুৱা হৈছে। হৌৰা কেনেকৈ ক'লা? খোৱা কথাটো ওচৰতে আছে চাওকচোন। এইয়া টেষ্ট কৰাই চাওঁচোন কেনেকুৱা। অ'কে, এতিয়া খাবহে লাগে আৰু।